নমস্কাৰ বন্ধুসকল পুনৰবাৰ স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেলটোলৈ। আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম যি আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ দুটাকৈ পৰীক্ষা হৈ গ'ল, গ্ৰেড 3 আৰু গ্ৰেড 4। তাৰ পিছত আপোনালোকৰ যি 11 ছেপ্টেম্বৰ এক্সামটো হ'ব, তাৰ পিছত আপোনালোকৰ ৰিজাল্ট মুকলি কৰাৰ সন্দৰ্ভত যোৱাকালি কেবিনেট বৈঠকত এখন মিটিং হৈছিল আৰু এই মিটিঙত আপোনালোকৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মানে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই উল্লেখ কৰিছে আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ ৰিজাল্টটো কেতিয়ালৈ মুকলি কৰা হ'ব। আৰু যি 6 ছেপ্টেম্বৰত কেবিনেট বৈঠক বহিছিল, সেই বৈঠকত একেলগে উল্লেখ কৰিছে কেতিয়ালৈ ইয়াৰ ৰিজাল্টৰ কাম আৰম্ভ হ'ব, লগতে কেতিয়ালৈ ইয়াৰ এপইণ্টমেণ্ট দিয়া হ'ব, সকলো প্ৰচেছ কেতিয়ালৈ কমপ্লিট হোৱাৰ চান্স আছে, সেই সকলো কথা উল্লেখ কৰিছে এই কেবিনেট বৈঠকত। আমি গোটেইখিনি কথা আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব। তাৰ পিছতো যদি আপোনালোকৰ কিবা কনফিউজন থাকে নিশ্চয়কৈ আমাক কমেণ্ট কৰি সুধিব বুলি আশা কৰিলোঁ। তেনেহ'লে বলক বন্ধুসকল আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰোঁ কেতিয়ালৈ আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ ৰিজাল্টটো আহিব। যি 6 ছেপ্টেম্বৰত আপোনালোকৰ কেবিনেট বৈঠক বহিছিল, তাত বহুতে প্ৰশ্ন কৰিছে যে আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ ৰিজাল্টটো কেতিয়া হ'ব। তেতিয়া CM ডাঙৰীয়াই উল্লেখ কৰিছে যে 15 ছেপ্টেম্বৰৰ পৰা মানে আপোনালোকৰ আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ যি তৃতীয়টো পৰীক্ষা আছে 11 ছেপ্টেম্বৰ যি ড্ৰাইভাৰৰ এক্সামটো হ'ব, তাৰ পিছত আপোনালোকৰ 4 দিন পিছত মানে আপোনালোকৰ 15 ছেপ্টেম্বৰৰ পৰা ইয়াৰ গোটেই ৰিজাল্টৰ কাম আৰম্ভণি হ'ব। আমি ধৰি ল'ব পাৰোঁ যে আপোনালোকৰ 15 তাৰিখৰ পৰা যিহেতু ৰিজাল্টৰ কামটো ষ্টাৰ্ট হ'ব, আপোনালোকৰ অক্টোবৰৰ ষ্টাৰ্টিঙত হয়তো ৰিজাল্ট আহিব পাৰে, নহ'লে আপোনালোকৰ অক্টোবৰৰ মাজতে আপোনালোকৰ ৰিজাল্টটো মুকলি কৰাৰ বহুত বেছি সম্ভাৱনা আছে। কাৰণ অলৰেডি আগৰ ভিডিঅ' এটাত আমি আলোচনা কৰিছে যে ৰিজাল্টটো 60 দিন বা 45 দিনৰ ভিতৰত ৰিজাল্টটো মুকলি কৰি দিব বুলি এবাৰ যি সংবাদমেল হৈছিল তাত উল্লেখ কৰিছিল। যিহেতু ইয়াৰ প্ৰচেছটো অকণমান দীঘলীয়া হ'ব, ইয়াৰ প্ৰথমে মেৰিট লিষ্ট ওলাব, তাৰপিছত আপোনালোকৰ স্কিল টেষ্ট, কম্পিউটাৰ টেষ্ট, ইণ্টাৰভিউ হ'ব, তাৰপিছত আপোনালোকৰ ফাইনেল চিলেকশ্যন হ'ব বা আপোনালোকৰ ফাইনেল ৰিজাল্ট আহিব। সেইবাবে ইয়াৰ অকণমান প্ৰচেছটো দীঘলীয়া হ'ব। সেইবাবে আমি ভাবি ল'ব পাৰোঁ যে ইয়াৰ গোটেই প্ৰচেছবিলাক ডিচেম্বৰলৈকে কমপ্লিট হ'ব বুলি আশা কৰিব পাৰোঁ। যিহেতু আপোনালোকৰ ডিচেম্বৰত ইয়াৰ ফাইনেল ৰিজাল্ট অহাৰ পিছত আপোনালোকৰ এপইণ্টমেণ্ট দিয়া হ'ব, যদিহে একো প্ৰব্লেম নহয়। CM ডাঙৰীয়াই এইটো কথাও উল্লেখ কৈছে যে CM ডাঙৰীয়াই গোটেই ইয়াৰ ৰিক্ৰুটমেণ্ট প্ৰচেছবিলাক মানে আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ গোটেইকেইটা প্ৰচেছ একেলগে আপোনালোকৰ ডিচেম্বৰৰ ষ্টাৰ্টিঙতে আপোনালোকৰ জইনিং দিব বুলি কৈছে। হয়তো আপোনালোকৰ ডিচেম্বৰৰ ষ্টাৰ্টিঙতে ইয়াৰ এপইণ্টমেণ্ট লেটাৰ ডিষ্ট্ৰিবিউট কৰিব বুলি কৈছে। হয়তো যদি কিবা প্ৰব্লেম হয় ইয়াৰ 2023 চনৰ জানুৱাৰী মাহত ইয়াৰ গোটেই প্ৰচেছখিনি কমপ্লিট কৰিব বুলি উল্লেখ কৰিছে। মানে আমি গোটেই কথাখিনি বুজিলোঁ যে আপোনালোকৰ 15 তাৰিখৰ পৰা ইয়াৰ ৰিজাল্টৰ কাম আৰম্ভণি হ'ব আৰু অক্টোবৰত আপোনালোকৰ ৰিজাল্ট অহাৰ সম্ভাৱনা আছে। অক্টোবৰ হয়তো আপোনালোকৰ লাষ্টৰ ফালে আপোনালোকৰ গোটেই ৰিজাল্টখিনি মুকলি কৰি দিব। তাৰপিছত আপোনালোকৰ নৱেম্বৰৰ 15-20 তাৰিখ মানৰ পৰা আপোনালোকৰ স্কিল টেষ্ট বা আপোনালোকৰ ভাইবা যি ইণ্টাৰভিউ থাকিব সেইবিলাক আপোনালোকৰ ষ্টাৰ্ট হ'ব। তাৰপিছত আপোনালোকৰ ফাইনেল মেৰিট লিষ্ট আপোনালোকৰ 15-20 দিনৰ ভিতৰত মুকলি কৰাৰ সম্ভাৱনা আছে। বন্ধু বান্ধৱীসকল ৰিজাল্ট দিয়াৰ পিছত আপোনালোকে ইণ্টাৰভিউ বা তাৰপিছত আপোনালোকৰ স্কিল টেষ্ট, কম্পিউটাৰ টেষ্টৰ বাবে একেবাৰে সময় নাপাব। আপোনালোকে 15-20 দিন মেক্সিমাম টাইম পাব। তাত আপোনালোকে প্ৰিপাৰেশ্যন ভালদৰে কৰিব নোৱাৰিব। সেইবাবে আপোনালোকে এতিয়াৰ পৰাই স্কিল টেষ্ট বা কম্পিউটাৰ টেষ্ট বা আপোনালোকে ইণ্টাৰভিউৰ বাবে অলপকৈ প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰি দিয়ক। যিহেতু আপোনালোকৰ 1:2 ৰেচিঅ'ত আপোনালোকক মাতিব, এজনৰ বিপৰীতে আপোনালোকৰ আৰু এজন থাকিব। সেইবাবে আপোনালোকে ভালদৰে প্ৰিপাৰেশ্যন কৰক, নহ'লে আপোনালোকে চাকৰিটো পায়ো হাতৰ পৰা হেৰুৱাব। সময় থাকোঁতে আপোনালোকে প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰি দিব পাৰে। লগতে আপোনালোকে বিভিন্ন ধৰণৰ আগন্তুক এক্সামবিলাকৰ বাবে আমাৰ হোৱাটছএপ গ্ৰুপত জইন হৈ ল'ব পাৰে। ডিছক্ৰিপশ্যন বক্সত ইয়াৰ লিংক দিয়া আছে। লগতে আপোনালোকে আমাৰ টেলিগ্ৰাম গ্ৰুপৰ পৰা বিভিন্ন ধৰণৰ PDF বিলাক কালেক্ট কৰি ল'ব পাৰে বিনামূলীয়াভাৱে। তেনেহ'লে বন্ধু বান্ধৱীসকল আজিলৈ ইমানখিনিয়ে আছিল। এইখিনি কথাই আপোনালোকক আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ ৰিজাল্টৰ সন্দৰ্ভত উল্লেখ কৰিছে CM ডাঙৰীয়া। ইয়াৰ পিছত যদি কিবা নটিচ আহে বা নতুন কিবা আপডেট আহে আমি নিশ্চয়কৈ আমাৰ চেনেলৰ যোগেদি জনাই দিওঁ। আপোনালোকে আমাৰ চেনেলৰ লগত কানেক্ট হৈ থাকিব। তেনেহ'লে বন্ধু বান্ধৱীসকল আজিলৈ ইমানেই। পুনৰবাৰ আপোনালোকক নতুন ভিডিঅ' এটাৰ সৈতে নতুন ইনফৰমেশ্যনৰ সৈতে লগ পাম। আজিলৈ ইমানেই। ধন্যবাদ। জয় অসম।